গুড মৰ্নিং সকলোকে। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি এঠাইত যাম, ক'ত যাম, কি কৰিম সকলো দেখাই থাকিম। এয়া মা, পেহী আৰু খুৰীমা এনেকৈ গোটেইকেইটা আমি গাড়ীত বহিছোঁ আৰু আছে বাৰু, দেখাই থাকিম, চাই থাককচোন। আৰু আজি আমি আহিছোঁ ভণ্টিহঁতৰ ঘৰত। মানে কি হয়, ভণ্টি কিছুমান যে নিয়ম থাকে, মানে ঘৰৰ পৰা খোৱাব আহিছোঁ মানে আমি গোটেইকেইটা। তো তাকে দেখাইছোঁ। এয়া খুৰীমাহঁতে মানে কিবা কিবি কৰি আছে। এফালে পায়স বনাইছে, এফালে খুৰীমাহঁতে বুট মুগ এনেকৈ, আৰু ইয়াত বুট মুগ নাৰিকল সকলোৱে কিমান ধুনীয়াকৈ কাটি থোৱা আছে। তো দেখাম সকলো কি কৰিম কি নকৰোঁ, চাই থাককচোন ভিডিঅ'টো। আৰু এই দুজনে হ'ল আমাৰ মেইন পাৰ্চন। তো ইহঁতক ধুনীয়াকৈ বুট মুগ খাবলৈ দিছোঁ। এইটো ভণ্টি আৰু এইটো ভনী জোৱাই, চাই থাককচোন। আৰু এইজনে খুৰীমা, মানে মাজু খুৰীমা। তো দেখাই দিলোঁ সকলোকে। কৈছে যে ভিডিঅ' বনাই ইউটিউবত দিবি, এনেকৈ কৈ আছে। হাঁহি দেখিছেনে কিমান হাঁহি, বাপৰে। আৰু এইফালে চব্জি কাটি আছে, বিলাহী আলু এনেকৈ কাটি আছে। মাছ মাংসৰ কাৰণে সকলো ৰেডি কৰি আছে। মা খুৰীমা এনেকৈ সকলোবোৰে আছে। আৰু এইফালে মাছ বহাই দিছোঁ। মই মাছখিনি ভাজি লওঁ, তাৰপিছত মাছেৰে টেঙা এনেকৈ বনাম, সকলো দেখাম, চাই থাককচোন। এইটো আমাৰ সৰু বাবু, আমাৰ ঘৰৰ চবচে সৰু মেম্বাৰ। কি কৰিছে এতে? কি কৰিছে? বঢ়িয়া কৈছোঁ। আপুনি কি কৰি আছে? অঁ, বাচন ধুই আছে। ইয়াত পায়স তুলি আছে। আলু খুৰীমা বনাই আছে চিকেন কি হ'ব খুৰীমা? গ্ৰেভি নে জোল? গ্ৰেভি হ'ব। হ'ল নেকি আপোনালোকৰ? কি ধুনীয়া আছে, বঢ়িয়া। আৰু এইফালে চাওক না, মই পূৰা মাংসৰ বাতি পূৰা এনেকৈ মাছ মাংস দুটা মাংস এনেকৈ সাজি দিছোঁ। খুৰীমাহঁতে দি আছে। আৰু মোক চাওক না, মই কেনেকৈ ভকতৰ নিচিনা পূৰা বহি লৈছোঁ। চবেই কৈ আছে বা মাংস বোলে মানুহ। তো এনেকৈ হাঁহি উঠি আছে। তো খুৰীমাহঁতে কিবা কিবি এনেকৈ ব্যস্ত হৈ আছে, ভাত এনেকৈ দি আছে। তো ময়ো কিবা কিবি কৰি আছোঁ। সকলোৱে কিবা কিবি নহয় কিবা কৰিয়ে আছে। এইটোৱে আমাৰ ফেমিলি। সকলোৱে এনেকৈ হাঁহি তামচাৰে, মানে গোটেইকেইটা লগ হ'লে এনেকৈ হাঁহি তামচা হৈ যায় আৰু। তাই এইখিনিয়ে আছিল আজি ভিডিঅ'টো। কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে ভিডিঅ'টো সামৰিছোঁ আজিলৈ।